আজিৰ ক্লাছত আমি পোহৰৰ প্ৰতিফলন আৰু প্ৰতিসৰণৰ সূত্ৰ দুটাৰ বিষয়ে চমুকৈ আলোচনা কৰিম। তো মই ফাৰ্ষ্টতে লিখি লৈছোঁ। 1 নম্বৰ সূত্ৰটো হ'ল আপতিত ৰশ্মি, প্ৰতিসৰিত ৰশ্মি আৰু অভিলম্ব একেখন সমতলত থাকে। 2 নম্বৰ পইণ্টটো আছে sin I বাই sin R সমান মিউ দিয়া আছে। ইউ নকয় দে, এইটো মিউ বুলি কয়। এনেকৈ ইউ নিচিনা দি এইপিনে এডাল নেজ দি দিব লাগিব, তাকে মিউ বুলি কয়। সমান ধ্ৰুৱক। এতিয়া এই দুটা বুজিবলৈ হ'লে আমি এটা চিত্ৰ এটা আঁকি ল'ব লাগিব। এই মাজৰ এডালক কি বুলি কয়? সন্ধিতল। ইতিমধ্যে আগৰ ভিডিঅ'ত আমি পাইছোঁ এইখিনি। চাবা, এডাল ৰশ্মি আহিছে, এডালক আপতিত ৰশ্মি বুলি কয়। এই ৰশ্মিডাল এটা মাধ্যম, এইটো এটা বেলেগ মাধ্যম, এইটো এটা বেলেগ মাধ্যম। ধৰা এইটো লঘু মাধ্যম আৰু এইটো হ'ল ঘন মাধ্যম। ঠিক আছে, লঘু মাধ্যমৰ পৰা এনেকৈ ঘন মাধ্যমলৈ গতি কৰিছে। এতিয়া এডাল আছিলে কি? অভিলম্ব এন ডেছ। এইটো হ'ল অ' পইণ্ট, এইটো হ'ল এ, এইটো হ'ল বি। অ' এক কি বুলি কয়? আপতিত ৰশ্মি। ঠিক আছে, তো প্ৰথমটো কি দিয়া আছে? আপতিত ৰশ্মি। যোনডাল ৰশ্মি আহিছে তাকে কয় আপতিত ৰশ্মি। যোনডাল ৰশ্মি বেলেগ এটা মাধ্যমলৈ গৈছে তাৰমানে অ' বি, এডালক কয় প্ৰতিসৰিত ৰশ্মি। আৰু অভিলম্ব মানে এন ডেছ একেখন সমতলত থাকে। একেখন সমতলত মানে এই সন্ধিতলত, এইখিনি কি বুলি কয়? এইখিনিক সন্ধিতল বুলি কয়। মানে কি? এইপিনে এটা বেলেগ মাধ্যম, এইপিনে এটা বেলেগ মাধ্যম। তো সন্ধিতলত কি হয়? লাগি থাকে। তাকে ক'ব বিচাৰিছে যে আপতিত ৰশ্মি, প্ৰতিসৰিত ৰশ্মি আৰু অভিলম্ব একেখন সমতলত থাকে। তোমালোকে যদি ভালকৈ মনোযোগ দিছা আগৰ ভিডিঅ'ত তেতিয়া গম পাবা প্ৰতিফলনৰ প্ৰথম নিয়মটো ঠিক এনেকুৱাই আছিল। তাতে কি আছিল জানানে? আপতিত ৰশ্মি, প্ৰতিসৰিত নাছিলে, প্ৰতিফলিত ৰশ্মি আৰু অভিলম্ব একেখন সমতলত থাকে। ইয়াতে প্ৰতিসৰণ কাৰণে প্ৰতিসৰিত আহিছে, প্ৰতিফলনত প্ৰতিফলিত ৰশ্মি আহে। ঠিক আছে, 1 নম্বৰ পইণ্ট এইটো। তো 2 নম্বৰ পইণ্টটো কি আছে? sin I বাই sin R সমান মিউ, সমান ধ্ৰুৱক বুলি কোৱা আছে। আচ্ছা, I মানে কি হয়? আপতিত ৰশ্মিয়ে অভিলম্বৰ লগত যোনটো কোণ কৰিছে সেইটো কি বুলি কয়? I মানে হ'ল আপতন কোণ। প্ৰতিসৰিত ৰশ্মি অৰ্থাৎ অ' বিয়ে অভিলম্বৰ লগত যোনটো কোণ কৰিছে সেইটো কি বুলি কয়? R। এতিয়া সাইন তোমালোকে পাইছা চাগে, সাইন কস টেন এইবিলাক পাইছা নহয়? ট্ৰিগনোমেট্ৰিক যোনবিলাক ফৰ্মুলা হয়, ৰেচিঅ' হয়। আপতন কোণৰ সাইন আৰু প্ৰতিসৰণ কোণৰ সাইন এই দুটা যদি অনুপাত লোৱা সদায় এটা ধ্ৰুৱক পাবা। এই ধ্ৰুৱকটোক তোমালোকৰ মিউ বুলি বুজায়, মিউ আখৰটো দি বুজায়। তো ইয়াক প্ৰতিসৰণাংক বুলিও কয়। ঠিক আছে, গতিকে এই যোনটো আছে তোমালোকৰ প্ৰতিসৰণৰ সূত্ৰ দুটা, 1 নম্বৰ আৰু 2 নম্বৰ সূত্ৰ দুটা ভালকৈ মনত ৰাখিবা, পৰীক্ষাটো আহে। 2 নম্বৰ পইণ্টটো আৰু এবাৰ কৈ দিছোঁ। আপতন কোণৰ সাইন মানে যোনটো I থাকিব সেই কোণৰ সাইন ল'বা, প্ৰতিসৰণ কোণৰ সাইন ল'বা। যেতিয়া অনুপাত ওলাবা এটা ধ্ৰুৱক পাবা। ধ্ৰুৱক মানে কি হয়? যাৰ মান কেতিয়াও সলনি নহয়, তাকে প্ৰতিসৰণাংক বুলিও কয়। এটা উদাহৰণ দিছোঁ, যেনে কাছৰ প্ৰতিসৰণাংক, কাছৰ মিউৰ মান কিমান জানানে? 1.5। এনেকৈ এখন তালিকা আছে কিতাপত। পেজ নাম্বাৰবিলাকো লিখি দিছোঁ যাতে তোমালোক বুজিবলৈ সুবিধা হয়। 175ত চাবা প্ৰতিসৰণাংকৰ এখন তালিকাও আছে। ঠিক আছে, এতিয়া আজিৰ কাৰণে আমি প্ৰতিসৰণৰ সূত্ৰ দুটাই আলোচনা কৰিলোঁ। নেক্সট ক্লাছত প্ৰতিসৰণাংকৰ বিষয়ে অলপ বিতংভাৱে অধ্যয়ন কৰিম। ধন্যবাদ।